তো হেল্ল' গাইজ কেনে আছে আপোনালোক আৰু বহুত দিনৰ মূৰত মই আজি ইউটিউব চেনেলটোত মানে নতুনকৈ ভিডিঅ' বনাব আহিছোঁ বহুত দিনৰ মূৰত আৰু মই আজি আনবক্সিং ভিডিঅ' বনাম দেখা পাইছি ফ্লিপকাৰ্টৰ কিবা এটা বস্তু মোৰ হাতত আছে আৰু গাইজ চাওক মোৰ তালুটো মানে মই বৰ্তমান চাপৰি হৈ আছোঁ একদম টাকলা আৰু গাইজ বলক আগে ভিডিঅ'টো আৰম্ভ কৰোঁ এইটো কি আছে দেখাৰ আগতে ৰোল দা ইন্ট্ৰ তো গাইজ ব্লগ এইটো আনবক্সিং কৰোঁ আৰু এৰে ভিতৰত থকা বস্তুটোৰ নাম হৈছে চেল্ফি ষ্টিক আৰু এইটো ফ্লিপকাৰ্টৰ পৰা মই অৰ্ডাৰ কৰিছিলোঁ গাইজ আৰু আপোনালোকক এইটো দেখাৰ আগতে চাওক এই খোলা আছে চাওক এই দেখাৰ আগতে মই গোটেইখিনি মানে কি কৰিছোঁ এই গোটেইখিনি খুলি লৈছোঁ এক্সপিৰিয়েঞ্চ কৰি লৈছোঁ ভিতৰত কি আছে কাৰণ এনেও ময়ো ইমান সেই অভিজ্ঞ নহয় এইবিলাকৰ ওপৰত সেইকাৰণে খুলি গোটেই এক্সপিৰিয়েঞ্চ কৰি লৈছোঁ তাৰপিছত এইটোও খুলিছোঁ ভিতৰতো চেল্ফি দি ফটো উঠছোঁ আগৰ ফটো মই বাৰু আছে যদি দেখি দিম আৰু গাইজ চাওক এনেকুৱা আৰু আগতে এই বস্তুটো জানে একদম পেকেজিঙৰ পৰা নোখোলাতে যেনেকুৱা আছিল এইটো ক্লিপটো দি দিছোঁ চাই লওক I act, head up, that's a fact. Never looking back, I'ma keep myself on track. Keep my head up, staying strong. So guys, চাওক তাৰপিছত এইটো আমি আনবক্সিং কৰি দিলোঁ চেল্ফি ষ্টিকডাল বহুত ওজন মই প্ৰথমতে ভাবিছিলোঁ বাপৰে এইডাল কি বস্তু আৰু গাইজ এই যিটো আপোনালোকে পেকেট দেখাইছে এইটো বহুত আছিল মই কাটি কিনে কম কৰি লৈছোঁ সেইটো মই চবকে জকে যাওঁ এইখিনি লৈ যাম আৰু গাইজ এডালে হৈছে এডাল চেল্ফি ষ্টিক বম ডাঙৰ এডালৰ কিবা 310 mm মানে মিলিমিটাৰ লম্বা আৰু টোটেল নাম্বাৰটো হৈছে 170 সেন্টিমিটাৰ মানে 1700 mm মজা আয়া আৰু গাইজ এডাল এনেকৈ খুলি লৈ এনেকৈ দুটা খুলি ল'ব পাৰে আৰু যেনেকুৱা কৰে আৰু ইয়াতে ঢিলা কৰিব পৰা প্ৰেছ আছে এইটো ঢিলা হৈ গ'লে এইটো ঢিলা হৈ গ'ল পূৰা টান কৰি ল'ব পাৰে তাৰপিছত নেক্সট ভিডিঅ'বিলাক যি বনাম এইটো দিয়ে বনাম কিন্তু মই চাইছিলোঁ বাৰু বাকীখিনি পিছত কৈ আছোঁ এতিয়া লাম্বাটো উলিয়াওঁ নেৰে আৰু লাম্বাটো পূৰা ওলাই থাকিব 170 সেন্টিমিটাৰ যিহেতু আৰু বম ওজনো আছে আৰু সেয়ো তো গাইজ এৰে 1 2 3 4 5 6টা খলবলৈ গাইজ আৰু এনেকুৱা তো গাইজ এডালটো আনবক্সিং কৰিলোৱে আৰু গাইজ এডালৰ বৰ্তমান উচ্চতাটো দেখা পাইছে মোতকৈও লম্বা 170 সেন্টিমিটাৰ যিহেতু এডাল চাপৰ কৰি দিওঁ আৰু বাকীখিনি ইয়াৰ যিখিনি বাকীখিনি বস্তু আছে সেইখিনি কওঁ আৰু গাইজ কেমেৰামেন পাউছে আৰু কেমেৰামেনৰ কথাটো কৈ দিছোঁ কেমেৰামেন মোৰ ফ্ৰেণ্ড বেষ্ট ফ্ৰেণ্ড মনোজ কলিতা আৰু গাইজ ইয়াৰে যিটো মানে তলত আমি মানে অকল ফটো উঠাৰ কাৰণে নহয় আৰু এই ৰিলছ যি বনায় ছোৱালীবিলাকে ৰিলছো বনাব আৰু আমাৰ যেতিয়া টিকু বাইদেউ দিব তাইও ৰিলছ বনাব হয়তো নিব পাৰে তাইও মানে এডাল বাঁহৰ হেৰিত আগতে ৰিলছ বনাই আছিল আৰু গাইজ এইটো এনেকৈ খুলিব পাৰি এইটো খুলি কিনে চাওক মজাকৈ মই থৈ দেখি দিছোঁ এডাল থৈ কিনে মজাকৈ এটা চেল্ফি কৰিব পাৰি এইটো যোৱা হ'লেও 360 ডিগ্ৰী এইটো 360 ডিগ্ৰী মোবাইলটো এনেকৈ থ'ব পাৰে এনেকৈ লম্বা হৈ থাকিব আৰু যদি এনেকৈ থ'ব খোজে এনে পাতলা হৈ থাকিব গাইজ এডাল জাপে দিওঁ আমি এডালৰ বিষয়খিনি হৈ গ'ল তিনিডাল সেই আৰু এইটো জব্দ বাৰু কিছু জব্দ আছে আৰু নেক্সট গাইজ ইয়াতে এটা ৰিম'ট পাই ৰিম'টটো দেখাই দিছোঁ ৰিম'টটো কি কৰিব পাৰি ৰিম'টটো দি আপোনালোকে ব্লুটুথ কৰি কিনে মোবাইলৰ কিছুমান কিবা কিবি কাটিব পাৰি কিবা ফটো ইফালৰ পৰা সিফালে নিব পাৰি আৰু গাইজ ইয়াতে 4টা বটন আছে মানে ইফালে সিফালে এনেকৈ টিপা আপোনালোকে চাই লওক আপোনালোকে এনেও বুজি পাবই নেক্সট ফালে ইয়াৰ এটা বেটাৰী আছে বেটাৰীটো ক'ৰবাত যাব পাৰে যদি কমকৈ চলে 1 বছৰো যাব যদি নিটিপে বছৰো যাব আৰু যদি টিপি থাকে একদিনো যাব পাৰে নেক্সট কিন্তু প্ৰডাক্টটো কিন্তু মজা লাগছে মোৰ প্ৰডাক্টটো এইটো ভাল আৰু নেক্সট একদম তলত যিটো আছে মানে দেখি আছোঁ তলত যিটো আছে সেইটো হৈছে কেমেৰা একদম তলত টিপাটো আৰু যদি আপোনালোকে যেতিয়া টিপব মানে ইয়াতে এটা ব্লু কালাৰৰ এটা সেই লাইট জ্বলিব আৰু নেক্সট ইয়াৰ কথাটো হৈছে কি ৰিলছ বনাবৰ কাৰণে মজা আৰু বাকী ইয়াৰে ফেচিলিটিও মজা যেতিয়া আপোনালোকে পূৰা মেলি দিব না এডাল জিঘাটো আপোনাৰ দেখাব লাগে তাৰপিছত এতিয়া যেতিয়া মোবাইলটো দিয়ে এনেকৈ এখনতে ধৰিব নোৱাৰে বহুত মানে অলপ প্ৰব্লেম হয় আৰু গাইজ এনেকৈ ভিডিঅ' বনোৱাৰে মই ভৱিষ্যতে এনেকৈ ভিডিঅ' বনাম আৰু মানে কিন্তু অলপ কপে তথাপি উপায় নাই দামী বস্তু কিনিব লাগিব ভৱিষ্যতে আৰু তো গাইজটো ৰিম'টটো এনেকৈ ইয়াতে খুলি দিব পাৰি আৰু গাইজ ৰিলছ বনোৱাৰ কাৰণে কিন্তু বেষ্ট আপোনালোকে কিনিব পাৰে ফ্লিপকাৰ্টত আৰু ফ্লিপকাৰ্টৰ মই এটা কথা কওঁ অলপ পাৰে যদি দামী বস্তু অৰ্ডাৰ দিব লাগে একদম কম দামী বস্তু দিব নালাগে মানে কি সেই আৰু দামী বস্তু দিলে আৰু অলপ ভাল জব্দ বস্তু আহে মোৰ এডাল ইমান কম দামী নহয় তো সেইকাৰণে জব্দ বস্তু আহিছে আৰু 170 সেন্টিমিটাৰ যিহেতু লম্বা তো গাইজ মই ইয়াৰে এটা লাষ্টত এটা কথা কওঁ যে প্ৰডাক্টটো বাকী ভালে আপোনালোকে চেল্ফি উঠিব পাৰিব ৰিলছ বনাব পাৰিব কিন্তু ভিডিঅ' বনোৱাৰ কাৰণে একদম ঘাটিয়া মানে একদম পূৰা কপি থাকে এইটো মোৰ এনে একো কামত নাহিল মই গজব বেজতি মই আনি কিনে ভাবিছিলোঁ কি অলপ ভিডিঅ' চিডিঅ' বনাম নেকি এনেকৈ পাৰি নেকি
মানে মোৰ মোবাইলটো ইমান সেই নহয় না হেভি নহয় তো কপে বহুত কেমেৰাটো কপে তো মোৰ কাৰণে কামত নাহিল এডাল তো আপোনালোকে কিনে যদি কিনিব পাৰে কিন্তু প্ৰডাক্টটো ভাল তো আজিৰ কাৰণে এইখিনিয়ে ভিডিঅ'টো ভাল পালাক যদি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নেক্সট এনে আনবক্সিং ভিডিঅ' আনিম আৰু এটা মই বস্তু অৰ্ডাৰ দিছোঁ সেইটোৰ কেইদিনমান অহাকালিক লৈ কিনে আপোনালোকে ভিডিঅ'টো পাব পাৰে সেইটোৰ আহি আছে সেইটো কি বস্তু সেইদিনা ক'ম আৰু গাইজ প্ৰডাক্টটো কিন্তু মজা একদম পূৰা টাইট 310 mm পূৰা লম্বা কিন্তু পকেটে চকাতে এডাল ল'ব নোৱাৰে দৰ্শক মোৰ পেটটোৰ সমান এডাল দিখলা তো এডাল পকেটত ল'ব নোৱাৰে সেইকাৰণে মই এইটো ৰাখছোঁৱে এইটো এনেকৈ পেকেট কৰি কিনে এইটো মজাকৈ জকাই লৈ যাম তো আজিৰ কাৰণে এইখিনি আছিল ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু গাইজ ভিউজো বহুত কম আহি আছে শ্বেয়াৰ কৰি দিয়ক আপোনাৰ ফ্ৰেণ্ডক আৰু গাইজ তো ছাবস্ক্ৰাইব কৰিব এয়ে বাই বাই Are we gonna play now? Ready for the show? I'm about to take down, you already know. Get the fuck out of my face now, yeah, you gotta go. Man, I'm on the chase now, leave me on my own. I got a chance to break now, here I fucking go. Take control of fate now, I control my flow. And I know that I'll be great, how putting on a show. I know that I'ma stay loud, drowning out the noise. The haters always thinking that they could fucking break me. They're better off eating their own words like pastries. Hate me, and you better find some fucking safety. I'm coming in hot like a bad bitch in pasties. They can't save me, no I ain't lazy, no. But society has me going so crazy, yo. Don't blame me, no my mind's hazy, yo. And I'm sick of me